জুৰিয়াত চতিয়াত ভূমিকেন্দ্ৰিক সংঘাতত এগৰাকী ছাত্ৰ আহত। নগাঁৱৰ জুৰিয়াত এটা পথক কেন্দ্ৰ কৰি ঘৰৰ সন্মুখতে এগৰাকী ছাত্ৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে এটা দুৰ্বৃত্তৰ দলে। উল্লেখ্য যে উক্ত ঘটনাটি যোৱা 25 মে'ত সংঘটিত হৈছিল। জুৰিয়াৰ চতিয়ান গাঁৱত এটা পথক কেন্দ্ৰ কৰি এগৰাকী ছাত্ৰক নিজৰ ঘৰৰ সন্মুখতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ অভিযোগ মুকছিদুল ইছলাম নামৰ এজন লোকৰ বিৰুদ্ধে। উল্লেখ্য যে হাতে হাতে দা লাঠি চোকা অস্ত্ৰ লৈ মুকছিদুল ইছলামৰ লগত আন কেইবাজনো লোকে আক্ৰমণ চলোৱাৰ বৃহৎ অভিযোগ উত্থাপন হৈছে। উক্ত ঘটনাটিৰ সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে জুৰিয়া থানাত এজাহাৰ দাখিল কৰিছিল। যদিও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ লোকৰ। ভুক্তভোগী পৰিয়ালে ন্যায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চপাৰ লগতে নগাঁও আৰক্ষী অধীক্ষক কাৰ্যালয়ত এজাহাৰ দাখিল কৰে। উল্লেখ্য যে আৰক্ষী অধীক্ষকগৰাকীয়ে কিদৰে গুৰুত্ব দি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট UNB নিউজ। জুৰিয়া থানা কিবা তদন্ত কৰিছে নাই আজি 6 দিনমান হৈ গ'ল, একো তদন্তই কৰা নাই। গতিকে আমি দুখীয়া মানুহ কাৰণে আমি কি ন্যায় বিচাৰি নাপাম নেকি? তাৰপিছত আমি এতিয়া নগাঁও আৰক্ষী মহোদয়ৰ ওচৰত দাবী জনাইছোঁ যে ছাৰ আপোনালোকে অতি সোনকালে আমাৰ ন্যায় পাব লাগে, কেছটো ৰেজিষ্টাৰ কৰি দিব লাগে। কি নাম আছিলে ল'ৰাজনৰ? ভাইটিৰ নাম? মোৰ ভাইটিৰ নাম ইমাদুল ইছলাম। কোনে মাৰিছিলে আপোনাৰ ভাইটিক? মাৰিছে মুকছিদুল ইছলামে। কিহেৰে মাৰিছিলে? তৰোৱাল লৈ মাৰিছে। হৈছিল মানে যোৱা 25 তাৰিখ দিনৰ 9 বজাত, ৰাতিপুৱা দিনৰ 9 বজাত এই মোৰ নাম হজৰত আলী, গাঁও চতিয়ানৰ মুকছিদুল ইছলাম, দেউতাৰ নাম জহিৰুল ইছলাম। তেওঁ কি কৰিছে, মোৰ ঘৰৰ ওচৰত এখেতে মাটি পেলাব বিচাৰিছে। মাটি পেলাব বিচৰাত মোক কৈছে যে তোমালোকৰ ঘৰৰ দেৱালখন ভাঙি দিয়া। আমি কৈছোঁ না, আমি ভাঙি নিদিওঁ। এইবিলাক কোৱাৰ পিছত আমি বাধা দিয়াত কি কৰিছে, তৰোৱাল এটা লৈ কেইজনমান 5-6জনমান গুণ্ডা বাহিনী ৰাইজক মানুহক লৈ মোৰ সৰু ভাইটি স্কুলীয়া ছাত্ৰ মহম্মদ ইমাদুল ইছলাম, তেওঁ মানে স্কুলত যাব ওলাইছিলে। 9টা বজাত কি কৰিছে, তাৰ হাতৰ এই কিলাকিটো কাটি পেলাইছে। সোঁহাত নে বাওঁহাত? সোঁহাত। কোনে কাটিছে? মুকছিদুল ইছলামে। কিহেৰে মাৰিছে? তৰোৱালেৰে মাৰিছে। এজাহাৰ দিছোঁ। কোন থানাত দিছে এজাহাৰ? আমাৰ জুৰিয়া থানাত এজাহাৰ দিছোঁ। আজি 6 দিনমান হৈ গ'ল, পুলিচে আমাৰ কেছটো একো তদন্তই নকৰিলে। গতিকে কেছটো তদন্ত কিয় কৰা নাই সেইটো কাৰণে আমি নগাঁও আৰক্ষী মহোদয়ৰ ওচৰত আমি আবেদন জনাইছোঁ। ন্যায় লাগে আপোনাক? আমাৰ ন্যায় লাগে। আজি আকৌ এজাহাৰ দিছে ইয়াত? আজি আকৌ এজাহাৰ দিছোঁ। এজাহাৰ দি আমাৰ মানে ক'ত এজাহাৰ দিছে? নগাঁও SP থানা, নগাঁও SP অফিচত আৰক্ষী মহোদয়ৰ ওচৰত আমি দাবী জনাইছোঁ। গতিকে আমাৰ ন্যায়টো অতি সোনকালে আমাৰ জুৰিয়া আৰক্ষীয়ে সঠিক তদন্ত কৰা নাই নেকি? সঠিক তদন্ত কৰা নাই। আমি গ'লে আমাক কি কয়, তোমালোকে মীমাংসা কৰাগৈ, এইবিলাক মীমাংসা হৈ যোৱাগৈ, এইবিলাক কেছ